धन्यवाद। So, good evening to everyone, respected judges, parents, and all of my dear friends. My name is R.K. Orwa, and I am from Gopur, Assam. I study in North Lakhimpur Asian Public School. I am a student of class 12. Uh, Actually, I am a singer, songwriter, guitarist, musician, and a model. At last, I am to tell one thought that everything is easy if you are crazy, and nothing is easy if you are lazy. Thank you. নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিপ্ৰকাশ সন্দিকৈ মোৰ ঘৰ গোলাঘাট বৰপথাৰ আজি প্ৰথমতে মই এই সভাত উপস্থিত থকা মানে বিশ্ব অফ নৰ্থ ইষ্ট 2026ত যোনসকল অতিথি আহিছে বিচাৰক মণ্ডলী সকলোলৈ মোৰ ফালৰ পৰা শুভ সন্ধিয়া আৰু সন্মান মৰম লগতে মোৰ অভিভাৱক আৰু ভাইটি ভণ্টি দাদা বাইদেউ সকলোলৈ মোৰ ফালৰ পৰা মৰম যাচিলোঁ আৰু শুভ সন্ধিয়া আজি মই ট্ৰেডিশ্যনেল ড্ৰেছত মই এজন অসমীয়া খেতিয়কৰ ড্ৰেছ পৰিধান কৰিছোঁ খেতিয়কৰ ড্ৰেছ পৰিধান কৰা কাৰণ এটাই মাটিৰ বুকুত সপোন সিঁচো আমি মাটিৰ বুকুত সপোন সিঁচো আমি ঘামেৰে ধুই ধানৰ বীজ মাটিৰ বুকুত সপোন সিঁচো আমি ঘামেৰে ধুই ধানৰ বীজ খেতিয়কে আমাৰ দেশৰ মান খেতিয়কে আমাৰ দেশৰ মান খেতিয়কৰ কষ্ট আৰু হাঁহিতে ভৰে আমাৰ প্ৰাণ ধন্যবাদ